নমস্কাৰ বন্ধুসকল, দীপেন কুৰ্মী এগ্ৰো ফাৰ্মিংলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈছোঁ। আজি মই পুখুৰীত মাছক দানা দিম। মই কি দানা দিম আৰু কেনেধৰণৰ দানা দিম তাকে আজি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ। আপোনালোকে এইটো দেখিছে গুটি দানা হয়, আপোনাৰ এইটো 1 mm হয়। গতিকে মই 1 mm টো অকণ বেছিকৈ লৈ আহিছিলোঁ, এতিয়ালৈকে শেষ হোৱা নাই। এই দেখি এইটো 1 mm টো মোৰ 1.5 kg আছে আৰু ইয়াত আছে আপোনাৰ সয়াবিন 2 kg। সয়াবিনটো এইকাৰণে দিছোঁ, ৰূপচন্দা মাছে বহুত ভাল পাই খায় আৰু পটাপট খায়। মোৰ ইয়াত মাছ 1500-1800 ভিতৰত হ'ব। মোৰ পুখুৰী মাটি খালি প্ৰায় 1 বিঘা আছে। তো বন্ধুসকল আহক দানা দিওঁ, মোৰ মাছবোৰ কেনেধৰণে খায় তাক আজি দেখুৱাম। বন্ধুসকল দেখিছে মই এইটো সয়াবিন দিছোঁ। সয়াবিন দিয়া মাত্ৰকে কেনেকৈ দানাবোৰ খাইছে আপোনালোকে শুনিছে চাগে, পানী কি ধৰণে মাৰিছে চাব। ইয়াত ওচৰত মই অলপ ওচৰত দেখাবলৈ চেষ্টা কৰিম। চাব 2 kg 1.5 kg মাছ হৈ গৈছে। তো দেখিছে ইমান সোনকালে শেষ কৰি দিলে সয়াবিনটো দিয়া লগে লগে। পটাপট খাই দিয়ে একেবাৰে। দিয়া মাত্ৰকে মই মানে নাপায়েই, চালে নাই কিমান সোনকালে শেষ কৰি পেলালে। এই সয়াবিনটো দিম এতিয়া। আপোনাৰ গুটি দানাটো আছে, সয়াবিনটো দি শেষেই হ'ল। পটককৈ একেবাৰতে 3-4টা সুমিয়াই দিয়ে। এতিয়া মই গুটি দানাটো দিম। বন্ধুসকল মই মাছবোৰ যিমান পাৰোঁ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। পানীত হয়তো নামিব লগা হ'ব পাৰে, তো অকণমান সময় যদি মনে মনে ৰৈ দিওঁ তো নিশ্চয় গম পাম মাছবোৰ কি ধৰণে খাব বা খেলিব। আপোনালোকে ধুনীয়াকৈ চাব। মই দানা দিছোঁ, দেখাবলৈ চেষ্টা কৰিম মই যিমান পাৰোঁ।